এতিয়া মাটি এডোখৰ বাটোৱাৰা বা ছেপাৰেট পট্টা কৰি দিয়াৰ আগতে আসাম লেণ্ড এণ্ড ৰেভিনিউ এক্টত কেইটামান কণ্ডিশ্যনৰ কথা কোৱা হৈছে। এজমালি মাটি মানে হৈছে এডোখৰ ম্যাদী মাটিত এখন নন জইণ্ট পাট্টা লেণ্ড আৰু জইণ্ট পাট্টা লেণ্ডৰ মাজত যদি আমি পাৰ্থক্যটো চাবলৈ যাওঁ এনেকুৱা ধৰণৰ হ'ব। প্ৰতিজন পট্টাদাৰে যে এই জমাবন্দী কপিখনত যিমান মাটি আছে সেই মাটিখিনিৰ সমান অংশীদাৰ হ'ব তেনেকুৱা নহয়। নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম জইণ্ট পাট্টা লেণ্ড বা এজমালি মাটি মানে কি। আপোনাৰ মাটিখিনি যদিহে এজমালি মাটি বা জইণ্ট পাট্টা লেণ্ড হয় তেতিয়াহ'লে তাৰ পৰা আপুনি কি কি সুবিধা পাব পাৰে, বা আপোনাৰ মাটিখিনি যদি এজমালি মাটি হৈ আছে তেতিয়াহ'লে তাৰ পৰা আপোনাৰ কি অসুবিধা হ'ব পাৰে। আপোনাৰ মাটিখিনি জইণ্ট পাট্টা লেণ্ড হয় তেতিয়াহ'লে তাৰ ওপৰত বা সেই মাটিখিনিৰ ওপৰত আপোনাৰ কি কি অধিকাৰ থাকিব, এনেধৰণৰ এজমালি মাটি সম্পৰ্কত বা জইণ্ট পাট্টা লেণ্ড সম্পৰ্কত সকলোবোৰ দিশ সাউৰি আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। লগতে আজি আমি আলোচনা কৰিম যদিহে আমাৰ মাটিটো এজমালি মাটি বা জইণ্ট পাট্টা লেণ্ড হয় তেতিয়াহ'লে আমি কি কি সাৱধানতা ল'ব লাগে, আৰু সেই সাৱধানতাখিনি নল'লে আমাৰ ভৱিষ্যতে কি কি বিপদ বা অসুবিধা হ'ব পাৰে। আৰু আমি আলোচনা কৰিম এজমালি মাটি বা জইণ্ট পাট্টা লেণ্ড সম্পৰ্কত আসাম লেণ্ড এণ্ড ৰেভিনিউ এক্টত কি কি প্ৰভিজন আছে বা কি কি কথা কোৱা হৈছে। গতিকে আজিৰ এই ভিডিঅ'টো আমাৰ সকলোৰে কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে, কাৰণ কিয় আমাৰ সকলোৰে বা প্ৰায়ভাগ মানুহৰে মাটিবোৰ এজমালি মাটি হয়। নতুনকৈ যিসকলে ক্ৰয় কৰি লৈছে তেখেতসকলৰ কথাটো বেলেগ, কিন্তু আমাৰ পুৰণা যিবোৰ মাটি সম্পত্তি সেই মাটিবোৰ প্ৰায়ভাগ এজমালি মাটি হয়। গতিকে যদিহে আপোনাৰ এই ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব, আৰু অন্যান্য মানুহৰো উপকাৰ হ'ব পৰাকৈ এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। কমেণ্ট কৰি ভিডিঅ'টো ভাল হ'ল নে বেয়া হ'ল ফিডবেক দিবলৈ নাপাহৰিব। আপোনালোকৰ লাইক আৰু কমেণ্টবোৰে আমাক পৰৱৰ্তী ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। আৰু এটা অনুৰোধ, যদিহে আপুনি মোৰ এই চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছে বা প্ৰথমবাৰৰ কাৰণে চাই আছে তেতিয়াহ'লে ভিডিঅ'ৰ তলত থকা ৰঙা আখৰৰ ছাবস্ক্ৰাইব বটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ওচৰতে থকা বেল আইকনটো অন কৰি থ'ব। তেতিয়াহ'লে মই চেনেলত যেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপুনি প্ৰথমে নটিফিকেশ্যন পাই যাব। আহক এতিয়া বেছি পলম নকৰি ভিডিঅ'ৰ মূল অংশৰ ফালে আগবাঢ়ি যাওঁ। এতিয়া প্ৰথমে আমি জনাহক এজমালি মাটি মানে কি। এজমালি মাটি মানে হৈছে এডোখৰ ম্যাদী মাটিত এখন পট্টাত বা এটা দাগত যেতিয়া এজনতকৈ বেছি পট্টাদাৰ থাকে বা এজনতকৈ বেছি মালিক থাকে তেতিয়া সেই মাটিডোখৰকে এজমালি মাটি বুলি কোৱা হয়। এতিয়া নন জইণ্ট পাট্টা লেণ্ড আৰু জইণ্ট পাট্টা লেণ্ডৰ মাজত যদি আমি পাৰ্থক্যটো চাবলৈ যাওঁ এনেকুৱা ধৰণৰ হ'ব। নন জইণ্ট পাট্টা লেণ্ডত অকল এজনেই পট্টাদাৰ থাকে, মানে সেই মাটিখিনিত সেই দাগটোত বা সেই পট্টাটোত অকল এজন মানুহৰে নাম থাকিব, তাকেই নন জইণ্ট পাট্টা লেণ্ড বুলি কোৱা হয়। আৰু জইণ্ট পাট্টা লেণ্ডৰ ক্ষেত্ৰত সেই পট্টাখনত বা সেই দাগটোত এজনতকৈ বেছি পট্টাদাৰ থাকিব, বা সেই পট্টাখনত বা সেই দাগটোত এজনতকৈ বেছি মানুহৰ নাম তাত উল্লেখ কৰা থাকিব। যদিহে আপোনালোকৰ বুজাত অকণমান অসুবিধা হৈছে তেতিয়াহ'লে স্ক্ৰীনৰ ফালে অকণমান মন দি চাব। এটা উদাহৰণৰ সৈতে আপোনালোকক বুজাই দিবলৈ যত্ন কৰি আছোঁ। এইখন হৈছে এখন জমাবন্দী কপি। যদিহে আপোনালোকে চাই ইয়াতে লক্ষ্য কৰিব পাৰিব, ইয়াতে অকল এজন মানুহৰে নাম উল্লেখ কৰা আছে, আৰু এই সকলোখিনি মাটি, এই মাটিৰ পৰিমাণটো অকল এজন মানুহৰে, মানে এই মানুহজনৰে হয়। স্ক্ৰীনত যিজন মানুহৰ নাম উল্লেখ কৰা আছে জমাবন্দীখনত, সেই এজন মানুহৰেই মাটি হয় এইখিনি গোটেইখিনি মাটি। এই জমাবন্দী কপিটোত যিমান পৰিমাণৰ মাটি উল্লেখ কৰা আছে এই পৰিমাণৰ মাটিটো এই এজন মানুহৰে হয়। গতিকে এইখিনি মাটি হ'ল নন জইণ্ট পাট্টা লেণ্ড। আৰু স্ক্ৰীনত যদি আপোনালোকে লক্ষ্য কৰে এইখন এখন জমাবন্দী কপি। এই জমাবন্দী কপিখনত এখন পট্টা বা এটা দাগতে বহুতবোৰ মানুহৰ নাম একেলগে সোমাই আছে। গতিকে এইটো হৈছে এজমালি মাটি বা জইণ্ট পাট্টা লেণ্ড। আৰু এই দাগ বা এই পট্টাত যিমানখিনি মাটি আছে সেই মাটিখিনিত এই জমাবন্দী কপিখনত যিমানবোৰ মানুহৰ নাম উল্লেখ কৰা আছে প্ৰতিজন মানুহেই একোজন মালিক হয় সেই মাটিখিনিৰ। জইণ্ট পাট্টা লেণ্ড বা এজমালি মাটিত কোনো এজন মানুহৰে বা কোনো এজন পট্টাদাৰৰে মাটিৰ পৰিমাণ উল্লেখ কৰা নাথাকে। তথাপিও প্ৰতিজন পট্টাদাৰে যে সেই মাটিখিনিৰ বা সেই জমাবন্দী কপিখনত যিমান মাটি আছে সেই মাটিখিনিৰ সমান অংশীদাৰ হ'ব তেনেকুৱা নহয়, তাতো কিছুমান কথা আছে। উদাহৰণ হিচাপে ধৰি লোৱা হ'ল এখন পট্টা বা এটা দাগতে এ আৰু বিৰ মাজত 2 বিঘা মাটি আছে। সেই 2 বিঘা মাটিটো এজমালি হৈ আছে। এ আৰু বিৰ মাজত কিমান মাটিৰ পৰিমাণ সেই পৰিমাণটো উল্লেখ কৰা নাই। সমুদায় হিচাপত 2 বিঘা মাটি আছে, মানে এ আৰু বিৰ সমান সমান অংশ, এবিঘা। কিছুদিন আগতে বিৰ মৃত্যু হ'ল। বিৰ 5জন ল'ৰা। এতিয়া উত্তৰাধিকাৰী সূত্ৰে বিৰ 5জন ল'ৰা সেই মাটিটোৰ অংশীদাৰ হ'ল, মানে জমাবন্দী কপিখনত বিৰ সলনি সেই 5জন ল'ৰাৰ তাত নামটো লাগি গ'ল। এতিয়া সেই পট্টাখনত থাকিল এ আৰু বিৰ 5জন ল'ৰাৰ নাম, বিৰ নামটো কাটা গ'ল। এতিয়াও কিন্তু মাটিৰ পৰিমাণটো সেই পট্টাখনত 2 বিঘাই আছে, কিন্তু পট্টাদাৰ বা মালিক 6জন হ'ল। এ আৰু বিৰ 5জন ল'ৰা মিলি 6জন পট্টাদাৰ। এতিয়া যদি আমি সেই 6জন পট্টাদাৰৰ মাজত সেই 2 বিঘা মাটি সমানে ভাগ কৰিবলৈ যাওঁ তেনেকুৱা নহয়। এৰ অংশটো এবিঘাই থাকিব। বিৰ যিমান অংশ আছিল সেই বিৰ অংশটোহে সেই 5জন ল'ৰাৰ মাজত ভাগ কৰা হ'ব। কোনোবা এজন মানুহৰ মৃত্যু হ'লে তেখেতৰ মাটি সম্পত্তি তেখেতৰ ল'ৰা ছোৱালী আৰু ঘৈণীয়েক সমান অংশীদাৰ হয়, সকলোৰে সমান অধিকাৰ থাকে। আৰু এজন মানুহৰ মৃত্যু হোৱাৰ পিছত তেখেতৰ ল'ৰা ছোৱালী আৰু ঘৈণীয়েকৰ মাজত তেখেতৰ মাটি সম্পত্তিৰ ওপৰত
সমানে ৰাইট টাইটেল ইণ্টাৰেষ্ট থাকে, মানে সমান অধিকাৰ থাকে। আৰু তেখেতসকলৰ যিহেতু মাটিৰ পৰিমাণটো উল্লেখ কৰা নাথাকে, তেখেতসকলে মাত্ৰ মৌখিক হিচাপত সেই মাটিখিনি ভোগ দখল কৰি থাকে। আৰু তেনেকুৱা ক্ষেত্ৰত কোনোবা এজন অংশীদাৰে বা কোনোবা এজন পট্টাদাৰে যদি সেই মাটিখিনিৰ ওপৰত এককভাৱে কিবা কৰিবলৈ যায়, সেইখিনিতেই লাগে মূল গণ্ডগোলটো। কাৰণ কিয় এজমালি মাটিত পট্টাখনত যিমান পৰিমাণৰ মাটি উল্লেখ কৰা থাকে, সেই পৰিমাণৰ মাটিখিনিত প্ৰতিটো কোণত, প্ৰতিটো চুকত বা প্ৰতিটো অংশত সেই পট্টাদাৰ কেইজনৰ সেই পট্টাখনত যিমান কেইজন মানুহৰ নাম উল্লেখ কৰা আছে, প্ৰতিজন মানুহৰেই সমান অধিকাৰ থাকে। আৰু সেই এজমালি মাটিৰ কোনোবা এজন অংশীদাৰে যদি তেখেতে দখল কৰি থকা অংশটো কিবা এটা কাম কৰিবলৈ যায়, তেতিয়াহ'লে অন্য পট্টাদাৰসকলৰ সন্মতি অবিহনে তেখেতে বা সেই পট্টাদাৰজনে একো কৰিব নোৱাৰে। সেয়েহে সময় বৰ নিষ্ঠুৰ। আমি যদিওবা ভাবোঁ যে আমাৰ ভাই ককাৰ মাজত কোনোদিনে একো হাই কাজিয়া নহয় বা আমাৰ বংশ কুটুম্বৰ মাজত বা বংশ পৰিয়ালৰ মাজত কোনোদিনেই মাটি বাৰীক লৈ একো হাই কাজিয়া নহয় বা আমি এনেদৰে ভালকৈ চলি থাকিব পাৰিম, তেনেকুৱাকৈ ভাবোঁ। কিন্তু প্ৰকৃততে তেনেকুৱা নহয়। আমি মাজে সময়ে দেখিবলৈ পাওঁ মাটি বাৰীক লৈ ভাই ভাইৰ মাজত বা বংশ কুটুম্বৰ মাজত বহুতো হাই কাজিয়া দেখিবলৈ পোৱা যায়, বিশেষকৈ এই এজমালি মাটিৰ ক্ষেত্ৰত। সেয়েহে সময় থাকোঁতে বা মিলিজুলি থকাৰ মাজতে আমি আমাৰ মাটিবোৰ বাতৰা কৰি ল'ব লাগে। আৰু বাতৰা কৰি ল'লে আমাৰ অংশত বা মোৰ অংশত যিমান পৰিমাণৰ মাটি পৰিছে, সেই পৰিমাণৰ মাটিখিনি সম্পূৰ্ণ এক্সট্ৰাকৈ দাগ আৰু পট্টা হৈ যায়। আৰু তেতিয়া মই মোৰ অংশৰ মাটিখিনি কাৰোবাক বিক্ৰী কৰিলে বা কিবা লোন আদি ল'বৰ ক্ষেত্ৰতো অন্য অংশীদাৰৰ পৰা কোনো চহী বা সন্মতিৰ প্ৰয়োজন নহয়। বাটোৱাৰা কেনেকৈ কৰিব লাগে বা বাটোৱাৰাৰ কাৰণে কেনেকৈ আবেদন কৰিব লাগে নিশ্চয় সকলোৱে জানে। যিসকলে নাজানে তেখেতসকলৰ কাৰণে কৈ দিছোঁ শুনক। মিছন বসুন্ধৰাটোত বাটোৱাৰাৰ কাৰণে আবেদন কৰাৰ বাবে এটা ভাল সুবিধা আহিছিল। মিছন বসুন্ধৰাটোত এই সেৱাসমূহ বৰ্তমান উপলব্ধ নাই। এই সেৱাসমূহ বৰ্তমান সেৱা সেতু বুলি এটা অসম চৰকাৰৰ ছাৰ্ভিচ যিবোৰ উপলব্ধ আছে, এই সেৱা সেতুৰ জৰিয়তে আপোনালোকে অনলাইনতে বাটোৱাৰাৰ কাৰণে আবেদন কৰিব পাৰিব। নতুবা আপোনালোকৰ ওচৰৰ চাৰ্কুল অফিচত গৈ আপোনাৰ যিসকল সহযোগী পট্টাদাৰ আছে, তেখেতসকলৰ অংশবোৰ বাদ দি অকল আপোনাৰ অংশখিনি বাটোৱাৰা কৰি দিবৰ কাৰণে চাৰ্কুল অফিচত আবেদন কৰিব পাৰে। বাটোৱাৰাৰ কাৰণে আবেদন কৰাৰ পিছত নেক্সট ষ্টেপ হ'ব আছাম লেণ্ড এণ্ড ৰেভিনিউ এক্টৰ মতে আপোনাৰ যিবোৰ সহযোগী পট্টাদাৰ আছে, তেখেতসকলক ন'টিচ কৰিব পাৰে চাৰ্কুল অফিচৰ পৰা। আৰু ন'টিচ কৰাৰ পিছত তেখেতসকলৰ জমানবন্দী লৈ, মানে তেখেতসকলৰ পৰা যদিহে একো আপত্তি নাই, ওজৰ আপত্তি নাই, তেতিয়াহ'লে আপোনাক আপোনাৰ মাটিখিনি বাটোৱাৰা কৰি দিব। এতিয়া মাটি এডোখৰ বাটোৱাৰা বা ছেপাৰেট পট্টা কৰি দিয়াৰ আগতে আছাম লেণ্ড এণ্ড ৰেভিনিউ এক্টত কেইটামান কণ্ডিশ্যনৰ কথা কোৱা হৈছে। সেই কণ্ডিশ্যনকেইটাৰ ভিতৰত 1 নম্বৰ কণ্ডিশ্যনটো হৈছে বাটোৱাৰাৰ কাৰণে আবেদন কৰা ব্যক্তিজন সেই এজমালি পট্টাখনৰে পট্টাদাৰৰ ভিতৰত এজন হ'ব লাগিব। মানে আপুনি এজমালি পট্টাখনৰ এজন পট্টাদাৰ, কিন্তু আপোনাৰ হৈ কোনো আপোনাৰ ল'ৰা বা ছোৱালীয়ে আবেদন কৰিলে নহ'ব। আপুনি যিখিনি মাটি বাটোৱাৰাৰ কাৰণে আবেদন কৰিছে, সেই মাটিখিনি আপোনাৰ দখলত থাকিব লাগিব। মানে দখল নথকা মাটিত বাটোৱাৰা নহ'ব। আৰু 3 নম্বৰ কণ্ডিশ্যনটো হৈছে ডিছপুটেড মাটি, মানে গণ্ডগোলীয়া মাটি। ধৰি লোৱা হ'ল কোনো কেছ মকদ্দমা আদি মাটিটোৰ ওপৰত চলি আছে বা মাটিটো কিবা মৰ্টগেজ দিয়া আছে বা লিজত দিয়া আছে, এনেকুৱা ধৰণৰ মাটি বাটোৱাৰা নহ'ব। এইখিনি আছিল এজমালি মাটি বা জইণ্ট পাট্টা লেণ্ড সম্পৰ্কত এটা সৰু ভিডিঅ'। পুনৰ লগ পাম পৰৱৰ্তী পৰ্যায়ত এটা নতুন বিষয় লৈ নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ। জয় আই অসম।